Welcome back to my YouTube channel. মুখৰ গোন্ধৰ সমস্যাৰ পৰা কেনেকৈনো হাত সাৰিব পাৰি তাৰ কেইটামান উপায় আপোনালোকলৈ লৈ আহিছোঁ আৰু সেইকেইটানো কি হয় চাওঁচোন আহক। আমি নিয়মিতভাৱে ৰাতিপুৱা আৰু ৰাতি সদায় 2 টাইমছ ব্ৰাছ কৰা উচিত। ভালকৈ ব্ৰাছ কৰাৰ পাছত জিভাখনো আমি সদায় চাফা কৰিব লাগে। মুখৰ ভিতৰত কিবা খাদ্য থাকিলে সেই খাদ্যখিনি আমি একেবাৰে উলিয়াই চাফা কৰিব লাগে। মহানিমৰ ডাঠিৰে দাঁত মাজিলেও মুখৰ দুৰ্গন্ধ নোহোৱা হৈ পৰে আৰু মহানিমৰ পাত কেইখিলামান যদি আমি পানীত তিয়াই ৰাখিব পাৰোঁ আৰু সেই পানীয়েদি মুখ কুলুকুলু কৰিলেও মুখৰ দুৰ্গন্ধ আঁতৰিব পাৰে। যদি আমি বেছিকৈ ধূমপান কৰোঁ, তামোল পাণ চূণ চাধা খাওঁ, তেতিয়া আমাৰ দাঁতৰ আলুবোৰৰ ফুলি পেলাই ৰোগৰ সৃষ্টি হয় বিভিন্ন ধৰণৰ। সেইকাৰণে আমি এইবোৰ বস্তু সেৱন কৰাৰ পৰা আঁতৰত থাকিব লাগে। মুখখনৰ যেতিয়া গোন্ধ ওলায়, মানুহৰ আগত কথা ক'বলৈও বহুত সমস্যা আহি পৰে, কাৰণ সন্মুখৰ জনে বৰ অস্বস্তিকৰ অনুভৱ কৰে। সেইকাৰণে আমি মুখৰ ভিতৰত মাউথ ফ্ৰেছনাৰো ইউজ কৰিব পাৰোঁ। পানীত নিমখ অলপমান মিলাই সেই পানীৰে মুখ কুলুকুলু কৰিলেও মুখৰ দুৰ্গন্ধ নোহোৱা হৈ পৰে আৰু আমি মুখৰ দুৰ্গন্ধ আঁতৰাবৰ কাৰণে অতিৰিক্ত পানী খোৱাটো আমাৰ প্ৰয়োজনীয় হয়। পানী যদি আমি বেছিকৈ খাওঁ তেতিয়াহ'লে আমাৰ মুখৰ স্মেলো নোহোৱা হৈ যাব। মুখৰ দুৰ্গন্ধ আঁতৰাবৰ কাৰণে আৰু এটা নেমুৰ বাকলিত অকণমান নিমখ লগাই যদি আমি দাঁতত ঘঁহোঁ তেতিয়াহ'লে আমাৰ মুখৰ দুৰ্গন্ধ অতি সোনকালে নাইকিয়া হৈ পৰিব। আমি একো এটা মুখত নোলোৱাকৈ থাকিলেও আমাৰ মুখখন বহুত বেয়া লাগে নহয় জানো? সেইকাৰণে মুখত যদি আমি ইলাচি বা লং এটা লৈ থকাৰ অভ্যাস কৰোঁ বা চোবাই থকাৰ অভ্যাস এটা কৰোঁ, তেতিয়া আমাৰ অতি সোনকালে মুখৰ দুৰ্গন্ধ আঁতৰিব। সেইকাৰণে আমি সকলোৱে সময়ে সময়ে দন্ত চিকিৎসকৰ ওচৰত গৈ দাঁত মুখ আৰু দাঁতৰ আলুৰ পৰীক্ষাবোৰ কৰোৱাই থকাটো উচিত। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ।